স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাৰ্তাৰ সৈতে চাকৰিৰ খবৰ লৈ আহিছোঁ। বিগত 24 ঘণ্টাত দেশত 2,76,110জন লোক কৰোনাত আক্ৰান্ত হয়। মৃত্যু হৈছে 3,877জন লোক। লগতে 3,69,077জন লোক সুস্থ হৈ উঠিছে। কেইবা কোটি টকাত নিলাম হ'ব এটি ভাইৰেল ভিডিঅ' চাৰ্লি বিট মাই ফিংগাৰ। কি আছে এই বিশেষ ভিডিঅ'টি? এই ভিডিঅ'টি হৈছে ইউটিউবত জনপ্ৰিয় এটি কেঁচুৱাৰ ভিডিঅ'। দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা ৰূপে নিযুক্তি। মৰিয়নীত শিক্ষিত পিতৃ মাতৃয়ে নিজৰ কন্যা সন্তানক ICUতে হত্যা কৰিছে। অসম বিধানসভাৰ অধ্যক্ষ হ'ব বিশ্বজিৎ দৈমাৰীয়ে। জামিন নহয়, বিধায়কৰ শপত গ্ৰহণ কৰিবলৈ অখিল গগৈক আৰক্ষীয়ে নিব বিধানসভালৈ। নাৰায়ণপুৰত ব্ৰইলাৰ পোহাৰ বাবে শংকৰদেৱ সংঘই এঘৰীয়া কৰিলে এটি পৰিয়ালক। এতিয়া আহিছোঁ কেইটামান চাকৰিৰ খবৰলৈ। কমিশনাৰ অফ লেবাৰৰ গ্ৰেড 4ৰ পোষ্টৰ আজি মেৰিট লিষ্ট ওলাইছে, ৰিজাল্ট দিছে আজি। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত যায় আপোনালোকে যদিহে দিছিল তেতিয়াহ'লে ৰিজাল্টটো চাব পাৰে। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। সকলোতে উত্তীৰ্ণ পাব চাকৰি। ৰাজ্যৰ নতুনকৈ 1 লাখ নিযুক্তি দিবলগীয়া পদৰ অধিকাংশই হৈছে শিক্ষা বিভাগৰ। স্পৰ্ট অথৰিটি অফ ইণ্ডিয়া কোচ ৰিক্ৰুটমেণ্ট 2021 ইয়াত 320টা পোষ্ট ওলাইছে। লাষ্ট ডেট আজিয়ে, গতিকে আপোনালোকে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই পিনে আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে, যদি উপযুক্ত হয় তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। আজিলৈ ইমানেই। আকৌ লগ পাম অহাকালি এটা নতুন খবৰৰ সৈতে। তো আজিলৈ বাই বাই।